সরকারি উচ্ছেদ অভিযানৰ পিছত আপুনি দিশহাৰা হৈছে নেকি? আপুনি হয়তো ভাবিছে আপোনাৰ ভৱিষ্যত এতিয়া কি হ'ব, কিন্তু ৰব, অসমৰ মুখ্যমন্ত্ৰীয়ে আপোনালোকৰ বাবে লৈ আহিছে এক ঐতিহাসিক ঘোষণা, এক নতুন আশাৰ পোহৰ। উচ্ছেদিত প্ৰতিটো পৰিয়াললৈ চৰকাৰে আগবঢ়াইছে এক বিশেষ সুবিধা। কি সেই ঘোষণা, কেনেকৈ আপুনি এই সুযোগ ল'ব পাৰিব? ট্ৰু অসমত আজি আমি সেই সম্পূৰ্ণ তথ্য ফাদিল কৰিম। এই ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ এই ঘোষণাই আপোনাৰ জীৱনৰ গতি সলনি কৰি দিব পাৰে। ট্ৰু অসমলৈ স্বাগতম। বন্ধুসকল, অসমত চলি থকা চৰকাৰী মাটিৰ উচ্ছেদ অভিযানক লৈ বহু মানুহৰ মনত নানান প্ৰশ্ন আৰু সংশয় আছিল। কিন্তু শেহতীয়াকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক অতি গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক ঘোষণা কৰিছে, যিটোৱে উচ্ছেদিত লোকসকলৰ মনত আশাৰ সঞ্চাৰ কৰিছে। আজি আমি সেই মূল ঘোষণা আৰু ইয়াৰ সুবিধাসমূহ সহজ ভাষাত আপোনালোকৰ আগত দাঙি ধৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টকৈ কৈছে যে যিসকল সঁচা অৰ্থত ভূমিহীন লোক চৰকাৰী মাটিৰ পৰা উচ্ছেদিত হৈছে, তেওঁলোকক চৰকাৰে কেতিয়াও বাটৰ কাকৰি কৰিব নিদিয়ে। ইয়াৰ পৰিৱৰ্তে এনে পৰিয়ালসমূহক চৰকাৰে নতুনকৈ ভূমি পট্টা প্ৰদান কৰিব, অৰ্থাৎ আপুনি পাব এখন নিজা মাটিৰ অধিকাৰ। ইয়াৰ লগতে ঘৰ নিৰ্মাণৰ বাবেও চৰকাৰে প্ৰয়োজনীয় সহায় আগবঢ়াব। এয়া কেৱল প্ৰতিশ্ৰুতি নহয়, এয়া চৰকাৰৰ দৃঢ় সংকল্প। এই ঘোষণাৰ ফলত আপুনি কি কি সুবিধা পাব? ১. নিজা ভূমি পট্টা। এতিয়া আপুনি আৰু ভূমিহীন হৈ নাথাকিব। চৰকাৰে আপোনাক স্থায়ীভাৱে মাটিৰ মালিকীস্বত্ব প্ৰদান কৰিব। ইয়াৰ ফলত আপোনাৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত হ'ব আৰু আপুনি পাব এক সামাজিক নিৰাপত্তা। ২. ঘৰ নিৰ্মাণৰ বাবে সাহায্য। ভূমি পট্টা পোৱাৰ পিছত আপোনাক ঘৰ নিৰ্মাণৰ বাবেও চৰকাৰী আঁচনিসমূহৰ জৰিয়তে সহায় কৰা হ'ব। প্ৰধানমন্ত্ৰী আৱাস যোজনা, PMA বা আন কোনো ৰাজ্যিক আঁচনিৰ অধীনত আপুনি আৰ্থিক সাহায্য লাভ কৰিব পাৰিব। আপোনাৰ নিজা সপোনৰ ঘৰ সাজিবলৈ এয়া এক সুন্দৰ সুযোগ। ৩. জীৱিকাৰ নতুন পথ। যিসকল উচ্ছেদিত পৰিয়ালৰ মূল জীৱিকা আছিল কৃষি, তেওঁলোকক চৰকাৰে পুনৰ কৃষি কৰ্মত সহায় কৰিব। নতুনকৈ মাটি পোৱাৰ পিছত কৃষি ঋণ, বীজ, সাৰ আদিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব। ইয়াৰ উপৰিও ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিবলৈও চৰকাৰে বিশেষ সুবিধা আগবঢ়াব পাৰে। ৪. শিক্ষা আৰু স্বাস্থ্যৰ নিশ্চয়তা। চৰকাৰে নিশ্চিত কৰিছে যে উচ্ছেদৰ ফলত কোনো শিশুৰ শিক্ষা বা কোনো পৰিয়ালৰ স্বাস্থ্য সেৱা বাধাগ্ৰস্ত নহয়। নতুনকৈ স্থাপন পোৱা অঞ্চলসমূহত শিশুসকলৰ শিক্ষা আৰু পৰিয়ালসমূহৰ স্বাস্থ্য সেৱাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব। এই সুবিধাবোৰ কেনেকৈ পাব? এই সকলো সুবিধাবোৰ পাবলৈ আপুনি কিছুমান কথা মনত ৰাখিব লাগিব। চৰকাৰে উচ্ছেদিত লোকসকলৰ এক সঠিক তালিকা প্ৰস্তুত কৰিছে। নিশ্চিত কৰক যে আপোনাৰ নাম এই তালিকাত অন্তৰ্ভুক্ত আছে। স্থানীয় প্ৰশাসনৰ সৈতে যোগাযোগ। আপোনাৰ গাঁও পঞ্চায়ত, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় বা জিলা প্ৰশাসনৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰাখক। প্ৰয়োজনীয় নথিপত্ৰ, আপোনাৰ আধাৰ কাৰ্ড, ভোটাৰ ID আৰু অন্যান্য প্ৰয়োজনীয় নথিপত্ৰ সাজু কৰি ৰাখক। সজাগতা। চৰকাৰী ঘোষণা আৰু বাতৰিৰ প্ৰতি সজাগ থাকক। কোনো ভুৱা তথ্যৰ পৰা আঁতৰি থাকক। শেষত কওঁ যে বন্ধুসকল, এই ঘোষণা উচ্ছেদিত লোকসকলৰ বাবে এক ডাঙৰ সকাহ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1 ইঞ্চিও চৰকাৰী মাটি অবৈধ দখলকাৰীক নিদিও বুলি কোৱাৰ লগতে সঁচা ভূমিহীনক নতুন জীৱন দিম বুলিও প্ৰতিশ্ৰুতি দিছে। গতিকে হতাশ নহয়, এই সুযোগটোৰ সদ্ব্যৱহাৰ কৰক। যদি আপোনাৰ এই বিষয়ে আৰু কিবা প্ৰশ্ন আছে, তেন্তে তলৰ কমেণ্ট বক্সত সুধিব পাৰে। আমি আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টো যদি ভাল পালে, তেন্তে এটা লাইক কৰিব, সকলো বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সদস্যৰ সৈতে শ্বেয়াৰ কৰিব আৰু ট্ৰু অসম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সহায় আৰু সঁহাৰিয়ে আমাক এনেকুৱা তথ্যমূলক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। ধন্যবাদ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।